ইয়াতে যি কৰিব লগা আছে ভাই তহঁতক মই সাহায্য কৰিছো গছ নাকাটিবি তহঁতে এবাৰ ভাবি চাচোন আমাৰ গছৰ কিমান প্ৰয়োজন তহঁতে যদি গছডাল কাটি নিয় তেতিয়াহ'লে আমাৰ গতি কি হ'ব প্ৰয়োজন হ'লে মোটা কাটি দে তথাপিতো গছডাল নাকাটিবি ৰবা পানী মাৰি ইমান গছ কাটি আহিছোঁ তেওঁ ইমান কষ্ট কৰা নাই আজি এডাল গছৰ কাৰণে ইমান কষ্ট কৰিছে ঠিকে কৈছা আজি আমি বহুত বেয়া কাম কৰি আছোঁ আজি আমি উপলব্ধি কৰিছোঁ যে গছ আমাৰ বৈশিষ্ট্যৰ বন্ধু গতিকে আজি আমি সকলোৱে সংকল্প লৈছোঁ যে আজিৰ পৰা আমি গছ নাকাটো